তো হেল্ল' ৰাইজ, মই উৎপল। স্বাগতম জনাইছোঁ মোৰ অসমীয়া ইউটিউব চেনেললৈ। আজি ৰাতিপুৱা সোনকালে সাৰ পালোঁ। তো ভাবিছোঁ চাইকেল চলাম। চাইকেল চলাই তেজপুৰ গণেশঘাটৰ পিনে যাওঁ। আপোনালোক মই যাওঁ, আপোনালোকৰ মোৰ লগত যাব। তাৰ আগতে মই মোৰ কুকুৰৰ পোৱালিটোক অলপ বাহিৰত এৰি দিওঁ। ইয়াক মই অলপ বাহিৰত এৰি আনো। এইটো চাওক মই কুকুৰটো। তাক অলপ মুটুৱাই দিওঁ, নহ'লে গোটেই ব্ৰাণ্ডাৰ টাইলছৰ ওপৰতে মুতি দিব ন। তো আনি দিয়ক কিবাকে। মই কুকুৰটো বহুত উৎপাত, বান্ধি লওঁ। কুকুৰটো অৱশ্যে আকৌ বহুত লাকি আকৌ দেই। কুকুৰটো আকৌ চটা আঙুলি মই দেখাই দি আছোঁ। এতিয়া মই কাপোৰটো পিন্ধি লওঁগৈ দিয়া, আৰু যি কি নহওক 10 বছৰ 8 বছৰ মই চাইকেল চলাম আৰু আজি কাপোৰটো পিন্ধি লওঁ দিয়ক। আহিলোঁ মই এতিয়া কাপোৰ পিন্ধি কেনে। এতিয়া মই চাইকেলটো উলিয়াই লওঁ দিয়ক। চাইকেলটো উলিয়াই ল'লোঁ। পাম্পটো চাই লওঁ। মোৰ লগত যাব, মোৰ ভাইটিও যাব। চাইকেল দুখন যাব, কিন্তু দুইখন চাইকেলতে ব্ৰেক নাই। আমাৰ ভাইটিৰ মানে ভোক লাগিলে লবৰকেইটা ছিঙি কেনে খাই দিয়ে। পাম্পটো মাৰি লওক, তাৰপিছত যাম আৰু। এতিয়া পাম্প চাম্প মাৰি পূৰা ৰেডি আৰু আমি এতিয়া যাম তেজপুৰ গণেশঘাট। তাৰ আগতে কৰোণাৰ প্ৰতি লক্ষ্য ৰাখি মুখত মাস্ক ল'ব পাহৰিছোঁ, নহ'লে ৰাস্তাত খেদা পাব। এতিয়া মাৰি ল'লোঁ মাস্ক। ব'লক এতিয়া আমি যাওঁ তেজপুৰ গণেশঘাট। চলাম আজি চাইকেল। 8-9 বছৰ পিছত আজি চাইকেল চলাম। কি সৰু পোৱালি লাগিছে চাইকেল চলাই। চাইকেলখনৰ ব্ৰেক নাই আচলতে, সেইটো কাৰণে চলাব দিগদাৰ। তো এতিয়া চাইকেল চলাব গৈ আছোঁ তেজপুৰ গণেশঘাট। ৰাতিপুৱা সময় কিনো কৰিম তাকে ভাবিলোঁ যে আজি তাতে দেওবাৰ, তাতে লকডাউন, একো কামো চামো নাই। এনেইতো অফিচ থাকে বাৰু, কিন্তু আজি এতিয়া লকডাউনৰ চিটুৱেশ্যন, তো এতিয়া কাম চাম নাই। তো আজি বহুত দিনৰ মূৰত মানে চাইকেল চলোৱা নাইতো, তাকে ভাবিলোঁ আজি চাইকেল এখন চলাই আহোঁ। আহি আছে, ভাইটিও আহি আছে, সিও আহি পালে। তো ব'লক আমি যাওঁ। চাইকেল চলাম। তো গৈ আছোঁ দেখিছে ৰাস্তাত পূৰা মানুহ নাই, পূৰা চুনচান। এটা দুটা মানুহ আছে আৰু ঘৰত ঘুমটি মাৰি আছে, লকডাউনটো সেইটো কাৰণে। তো গৈ আছোঁ আমি। এতিয়ালৈকে পোৱা নাই বাৰু সঁচাই, কিন্তু দেই চাইকেল চলোৱাৰ মজাই বেলেগ। চলাইছিলোঁ আৰু ক্লাছ 10 থাকোঁতে, তেতিয়া লগৰবোৰ আছিলে। এতিয়াতো বাৰু ক'ত আৰু, কিছুমানে চাকৰি কৰিলে, কিছুমানে জব কৰে, লং চং নোপোৱা হ'লোঁ। তো চাইকেল চলোৱা বাদ দিয়া নিচিনাই হ'ল। তো বহুত দিনৰ মূৰত চলালোঁ, চাইকেল চলোৱাৰ মজাই বেলেগ। এতিয়ালৈকে গৈ পোৱা নাই বাৰু। ৰাস্তা দেখিছে কি পুৰা মানুহ। আজিকালি মানুহবিলাকে সোনকালে উঠা হৈছে আৰু দে।
4টা 5টাতে চবেই দৌৰি আছে দেখিছে নহয় পুলিচৰ ইণ্টাৰভিউ তৈয়াৰী হৈ আছে হৈছে মই পঢ়া স্কুল যাক তেজপুৰ গভৰ্ণমেণ্ট বইজ বুলি কয় এইখন এতিয়া বাৰু পূৰা ভাঙি গৈছে আধা আধি তো বনাই আছে বাৰু হ'লেও দেখিলে দুখেই লাগে আৰু স্কুলখন এতিয়াই আমি আহি পাইছোঁ আৰু তেজপুৰ গণেশ ঘাট ইয়াত দেখিছে গেট কিন্তু তাৰ আগতে মই নামিলোঁ ৰখক নহ'লে মোৰ চাইকেলখনৰ ব্ৰেক নাই যে চাইকেলখনৰ পৰা নামি লৈছোঁ কাৰণ চাইকেলখনৰ ব্ৰেক নাইতো নহ'লে মোৰ দাঁত মুখ গোটেইকেইটা ভাঙিব ইয়াত কাৰণ ডাউন আছে ন অলপ সেইটো কাৰণে তো আমি আহি পালোঁ দেখিছে তেজপুৰ গণেশ মন্দিৰ কি মজা মানুহবিলাক আহি আছে গোটেই ভিৰ তো ৰাতিপুৱা মানুহবিলাক আহে ইমান মানুহ চাওক না মজা ভিউ মই চাইকেলটো ক'ৰবাত ৰাখি লওঁ চুৰ হৈ যাব নেকি আকৌ হ'লেও হওক দে আৰু তোৰহে চাইকেল মোৰো নহয় এতিয়া মই গৈ আছোঁ ঘৰ ৰ'ব তাৰ আগতে কিবা এটা খাই লওঁ ৰাতিপুৱা ওলাই যোৱাৰ চাহ আৰু পুৰি নাখালে ভালেই নালাগে লাগে দে আৰু অকণ তো এতিয়া মই গৈ আছোঁ ঘৰ পেট পূজা চূজা হৈ গ'ল পূৰা তো এতিয়া ঘৰ গৈ আছোঁ ব'লক ঘৰ যাওঁ তো এতিয়া আমি আহি পালোঁ ঘৰ তো নেক্সট ব্লগ ভিডিঅ'ত লগ পাম বাই বাই আৰু হা গাইজ যোনে যোনে মোৰ ভিডিঅ'টো চাই লাইক এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব তো থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'জ